নমস্কাৰ, মই আপোনালোকৰ মাজলৈ পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। গতিকে আপোনালোকক মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ মৰম দিছোঁ। মই আজি এখন দোকানলৈ বুলি গৈছিলোঁ। দোকানখনৰ মানে কি, দোকানখন মানে মই এখন দৰ্জা চাম বুলি গ'লোঁ। সেই দোকানখন ইমানেই ধুনীয়া দৰ্জা বনাই থৈছে নহয়, আপোনাক কি ক'ম আৰু। দৰ্জাকেইখন দেখি দেখি মই মানে একদম পাগল হৈ গ'লোঁ। তাৰপিছত মই ভাবিলোঁ এখন দৰ্জা অৰ্ডাৰ কৰোঁ, আমাৰ দৰকাৰ হৈছে। তাৰপিছত দৰকাৰ কৰি বুলি গৈ মানুহজনৰ সেই দোকানখন দেখি ইমানেই মই মানে আনন্দিত হ'লোঁ। তেখেতৰ মানে আগৰ পৰা মই তেখেতক দেখি আছোঁ, ইমান উদ্যোগী পুৰুষ আৰু মহিলাগৰাকী হ'ল মোৰ ছোৱালীজনীৰে নন্দেক। গতিকে তেওঁলোকে ইমান পৰিশ্ৰম কৰি ইমান সুন্দৰকৈ এখন দোকান মানে কাঠৰ দৰ্জাৰ দোকান আৰম্ভ কৰিলে। মই আচৰিত হ'লোঁ। আৰু এখন তেওঁলোকৰ হোটেলো আছে। আৰু কি হ'ল, মই মানে চাওক ইমান সুন্দৰ দুৱাৰবিলাক বনাইছে নহয়, মই দেখি মানে বিৰাট ভাল লাগিলে। এইজন মোৰ ছোৱালীজনী ননন্দৰ মিষ্টাৰ আৰু এইজন মোৰ মিষ্টাৰ। গতিকে মই চাওক তেওঁলোকে আলোচনা কৰি আছে যে দৰ্জাবিলাকৰ কিমান দাম, কি এখন দৰ্জাৰ দাম মানে এইবিলাক যিবিলাক মই দেখাই আছোঁ আপোনালোকক, এইবিলাকৰ দৰ্জাৰ দামবিলাক হ'ল 16,000, 17,000, 18,000 এনেকুৱা মানে দৰ্জাকেইখন ইমানেই ধুনীয়া মানে মই পাগল হৈ গ'লোঁ মানে দৰ্জাকেইখন দেখি। চাওকচোন, এখেত বিৰাট উদ্যোগী। আগৰ পৰা তেখেতে মানে বিৰাট এইবিলাক ক্ৰাফ্ট আৰ্ট এইবিলাকৰ মানে এখন দোকান আছিলে, বৰ ধুনীয়া দোকান এখন আছিলে। তেখেতে এতিয়া যত্ন কৰি তেখেতৰ ৱাইফৰ লগ লাগি ইমান ধুনীয়াকৈ এই দোকানখন মানে আৰম্ভ কৰিছে। গোলাঘাটৰ মাজমজিয়া দণ্ডধৰ গাৰ্লছ হাইস্কুলৰ কাষতে। আৰু দোকানখনৰ নাম ৰাখিছে তেওঁলোকে এক্সেলেণ্ট উডেন ড'ৰ হিচাপে। দোকানখন দেখি মই চাওক, তেওঁলোকে আমাৰ এইখন দোকানৰ এই দৰ্জাখন মই অৰ্ডাৰ দিছোঁ আৰু কাষত থকা সেইখন দৰ্জা অৰ্ডাৰ দিছোঁ। ভাবিছোঁ দৰ্জা দুখন কিনি লৈ যাওঁ। আমাৰ এটা পুৰণা ঘৰ আছিল, পুৰণা মানে আগত থাকি অহা আমি পুৰণা ৰুম আছিল। ৰুমটোত মানে এতিয়া নতুনকৈ মানে সজাবলৈ বিচাৰিছোঁ। সেই ৰুমটো মানে আমাৰ এখন স্কুল হিচাপেই আছিলে। গতিকে স্কুলখন বৰ্তমান অনলাইন ক্লাছ হৈ আছে। এটা ৰুম মই লৈছোঁ, ভাবিছোঁ এটা ৰুমত মই এটা ৰুম সজাওঁ। সেইকাৰণে মই এই দৰ্জা দুখন কিনিবলৈ গ'লোঁ। দৰ্জা ইমান ধুনীয়া, চাওকচোন আপোনালোকে। এনেকুৱা দৰ্জাবিলাক গোলাঘাটত মই প্ৰথম দেখিছোঁ। আছে মানে বহুত ধুনীয়া দৰ্জা আছে, অৰ্ডাৰ কৰি দিলে আনি দিয়ে। কিন্তু তেখেতসকলে নিজেই মেচিন আছে, তেখেতসকলে নিজেই বনায় মানে এইবিলাক বস্তু। তাৰপিছতে ৰদালি পইণ্টৰ ওচৰতেই এই দোকানখন। ইমান ধুনীয়াকৈ ধুনীয়াকৈ সজাইছে, ইমান ধুনীয়াকৈ মানে বস্তুটো বনাইছে, মই আচৰিত হৈ গৈছোঁ। এইবিলাক চেগুন কাঠ, শাল কাঠ, বনচুম এইবিলাকৰ পৰা বনায়। বৰ ধুনীয়াকৈ বনায়, ইমান ধুনীয়া লাগিছে চাওকচোন। এখেতসকলৰে দোকান।